দিব মন নাইও যদিও আৰু এইটোৱে আমাৰ লাষ্ট বছৰ আমি এবাৰ 6th ছেমিষ্টাৰ আমি ওলাই যাম তথাপিও বহুত দুখৰ মাজত আজি ওলাই আহিছোঁ যে লগৰীয়াখিনিক লগ পালে যাতে অলপ ভাল পাওঁ বা ভালকৈ হাঁহি কৰি থাকোঁ যে যোৱা বছৰটো ভাল হওক আৰু সেয়াই সৰ্বপ্ৰথমে ননৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগতে সমূহ শিক্ষাগুৰু আৰু কৰ্মচাৰীবৃন্দ ছাত্ৰ একতা সভা ছাত্ৰ ছাত্ৰী ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট সমূহৰ হৈ আমি অসম তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজক সৰস্বতী পূজাৰ ওলগ আৰু শুভকামনা জনাইছোঁ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আমি সকলোৱে জানো শ্বেত বাহনা ৰাজহংসৰ বাহনা তেখেত বিদ্যাৰে নহয় সুকুমাৰ কলাৰো অধিষ্ঠাত্ৰী দেৱী গতিকে এই দেৱীগৰাকী প্ৰত্যেকটো বিদ্যা মন্দিৰত আচলতে প্ৰতি বছৰে এনেকৈ উদযাপন কৰে ননৈ মহাবিদ্যালয় ব্যতিক্ৰম নহয় গতিকে ননৈ মহাবিদ্যালয় পূৰ্বৰ দৰে এই বছৰো আমি খুব আটোমটোকাৰি কৰি এই পূজাভাগ আয়োজন কৰিছোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে নিজাকৈ আপোনালোকে দেখিছে যে মুকলি মঞ্চ এটা তৈয়াৰ কৰিছে তেওঁলোকে পূজা মণ্ডপ এটা তৈয়াৰ কৰিছে কালিৰ পৰা প্ৰস্তুতি আৰম্ভ হৈছে গতিকে আমি আশা কৰিছোঁ যে মহাবিদ্যালয়ে দুপে যাতে আগলৈ এনেকৈ বিদ্যাৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত যাতে অসমত এটি সুনাম কঢ়িয়াব পাৰে আমি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ আৰু আগন্তুক বৰ্ষসমূহতো যাতে অকল মহাবিদ্যালয়ে নহয় অসমৰ বিদ্যাৰ ক্ষেত্ৰতো যাতে ভাৰতবৰ্ষত এটি সুনাম অৰ্জন কৰিব পাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত গতিকে আমি সেয়াও কামনা কৰিছোঁ আৰু সমূহ ৰাইজৰ লগতে অসমবাসীৰ শান্তি শৃংখলা আমি কামনা কৰিছোঁ নিশ্চয় সকলোকে আমি আজি নমস্কাৰ জনাইছোঁ আমি ননৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি প্ৰতি বছৰে পাতি অহাৰ দৰে আমি ননৈ মহাবিদ্যালয়ত এইবাৰ আমি সৰস্বতী পূজা আমি আয়োজন কৰিছোঁ আৰু এইবাৰ আমি সৰস্বতী পূজাৰ বিশেষত্ব এইটোৱেই যে আমি ননৈ মহাবিদ্যালয়ত যিখিনি আমাৰ সৰস্বতী দেৱীৰ পূজাৰ বাবে যিখিনি আমাৰ প্ৰস্তুতি সেই গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিজে হাতে কামে লাগি পেলাই কৰিছে আৰু আমি আজি এই উপলক্ষতে আমি ননৈ মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ননৈ মহাবিদ্যালয়ৰ কাষতে লাগি থকা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি সকলো শিক্ষয়িত্ৰীক আমি আমন্ত্ৰণ জনাই আনিছোঁ তেখেতসকল ইতিমধ্যে আমাৰ মাজত আহি পাইছেহি আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সৰস্বতী পূজাৰ উপলক্ষে মই সকলো ননৈবাসীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আমি ননৈ মহাবিদ্যালয়ে প্ৰতি বছৰে আমি কিছুমান নতুন আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই বছৰে আমি ইতিমধ্যে আমি নিয়োগ মেলা আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ আগন্তুক আমাৰ মাৰ্চ মাহত পুনৰ আমি এখন ননৈ মহাবিদ্যালয়ৰ এখন পুনৰ নিয়োগ মেলা পাতিম ননৈ অঞ্চলৰ যিখিনি শিক্ষিত যুৱক যুৱতী আছে সেই তেখেতসকলৰ যাতে নিয়োগৰ আমি সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি ননৈ মহাবিদ্যালয়ত আমি চেষ্টা কৰি আছোঁ আৰু আগন্তুক বৰ্ষত আমি এটা কথা মই আপোনাক আজি এই সুন্দৰ উপলক্ষে ক'ব বিচাৰিছোঁ যে ননৈ মহাবিদ্যালয়ে আগন্তুক বৰ্ষত আমাৰ ইয়াৰ মহাবিদ্যালয়ৰ 9টা বিভাগতে সন্মানৰ পাঠ্যক্ৰম অৰ্থাৎ মেজৰ পাঠ্যক্ৰম খুলিবলৈ আমি ইতিমধ্যে বিশ্ববিদ্যালয়ত আমি ইতিমধ্যে আমি আগবাঢ়িছোঁ আমাৰ ইতিমধ্যে আমাৰ গোটেইখিনি কাম সম্পূৰ্ণ হৈছে গতিকে আগন্তুক বৰ্ষত আমি ননৈ মহাবিদ্যালয়ক আমি কেনেকৈ আমি আগুৱাই নি পেলাই এই অঞ্চলৰ যিবিলাক আশা বা এই শিক্ষিত যুৱক যুৱতীক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু এইখিনিকে কৈ আজি মই সকলোকে মই পুনৰ ননৈ মহাবিদ্যালয়ৰ সৰস্বতী পূজাৰ উপলক্ষে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ